Hello guys, good morning. স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আমিও ভালে আছো। আজি মানে ভিডিঅ'টো জলদি বনাব লাগে, আজি জলদি উঠিলো। উঠি পিনিও গা চা ধুলো। এতিয়া ফটাফটি অথনিবা লগৰটোৱে ফোন কৰি আছে আপোনালোকৰ কাৰণটো কোৱাই নাই নহয়। আজি মানে লগৰটো মোৰ কোৰ্ট মেৰেজ, মানে ৰাতিপুৱা এতিয়া 10টা বজাতে পাবলৈ কৈছিলে। এতিয়া 10:30 হৈ গ'ল, মই যাবই পৰা নাই। মানে এতিয়া তাকে যাওঁ জলদি, কোৰ্টত ৰখি আছে কোৰ্ট মেৰেজ কৰিবলৈ। এতিয়া তাকে যাই দেখাওঁ বুলি আহিছোঁ আজি দিনটো কি কৰোঁ, কেনেকৈ ক'ত যাওঁ। তাকে আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব, শেষৰলৈকে চাই থাকক। এয়া কৈছিলোঁ নহয় মোৰ অলপ দেৰি হৈ গ'ল বুলি। তেওঁলোকে সোমালেগৈ ভিতৰত, কিবা চাইন কৰিব লাগে। তাকে চাই থাকক। সেয়া এতিয়া কইনাই চাইন মাৰিছে। এতিয়া উইটনেছ চাইন মাৰি আছে। যেনো ছোৱালী বিচাৰি ফুৰিছে, ছোৱালী পোৱা নাই। কোৰ্ট মেৰেজ কৰিবলৈ কিমানজনে ৰখি আছে ইয়াতে। এওঁ চাইনটো মাৰি দিলে, খালি ছোৱালীজনীহে পোৱা নাই। অলৰেডি তেওঁৰ ফালৰ পৰা চাইনটো হৈ গৈছে। ছোৱালীজনী এতিয়া বিচাৰি আছে, ইয়াতে অলপ দেৰি ৰখি আছে। কোনোবাই আছে যদি এওঁৰ লগত, এওঁৰ ফালৰ পৰা চাইনটো হৈ গ'ল। ইটো চাইডৰ পৰা ছোৱালীজনীৰ চাইডৰ পৰা চাইনটো লাগে আৰু মাৰিব পাৰে আৰু কোনোবাই। এতিয়া আমি আহি লগৰজনৰ ঘৰ পালোহি। তেওঁলোকৰ কিছুমান বেংগলী ৰিচুৱেলছ আছে, সেইবোৰকে মানে আপোনালোকক দেখাব বিচাৰিছোঁ। লগতে তেওঁলোকে ৰিং এক্সচেঞ্জো কৰিব, এয়াও চাই থাকিব। দেখা माया एकदम डेंजर वीडियो ओने करा ना। ओ माय गॉड, थैंक यू। सूर्य ये दिए কোনটা লো আমি সবাই দৰা কইনা এক্সপেৰিয়েন্স কি ভাল লাগিছে? বঢ়িয়া। মিঠাই খালি বেছিকৈ খালোঁ, বেলেগ কথা জোখতকৈ বেছি খোৱা হ'ল। আৰু তো এতিয়া ক'ব পৰা নাই পাছৰ কি অৱস্থা হ'ব। আজিৰ পৰা তোমালোক অফিচিয়েলি মেৰিড কাপল নহয়, অনুভৱ কেনেকুৱা? বঢ়িয়া।
ভালে লাগিছে বঢ়িয়া Provision of the Special Marriage Act 1954. I, Sri Nancy Mili, daughter of Ratan Mili, declare appeal before the marriage official, Sibsagar and take Sri Subhade as my lawful husband under the provision of the Special Marriage Act 1954. কালি কোর্ট ম্যারেজ হৈ গল নহয় কেনে কোর্ট ম্যারেজ নহয় কি বুলি কয় ৰিং চেৰিমনি হৈ গল নহয় অনুভৱ কেনেকুৱা ফাৰ্ষ্ট ষ্টেপ পাৰ কৰিলা এতিয়া কেনেকুৱা লাগিছে আঙুৰিটো চাওঁ আকৌ আঙুৰিটো দেখাই দিয়া কোনটো মাজৰটো নে এইটো চাইডটো অঁ এইটো এতিয়া ভাল লাগিছে ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল এতিয়া বিয়াখন কেতিয়ালৈ হ'বগে খাব পাম আমি অঁ নেক্সট ইয়েৰ কেলৈ ইমান পিছুৱাই থাকিলে কেনেকৈ হ'ব ফিক্স এতিয়া ফিক্সত ৰাখিলে হ'লে ফিক্স ডিপজিট এতিয়া পিছুৱাই থাকিলে নহ'ব ন অঁ এইটো কথা এটাইতো কোৰ্টত এটাইতো লিটু ৰাজখোৱাই কোৰ্টত চাইনটো মাৰি থৈছে কোনোবা ছোৱালী আহিলে আৰু ইপিনৰ পৰা ছোৱালীৰ চাইনটো লাগে আৰু প্ৰেম কাহিনী ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছিলে আমাক অলপ শ্বেয়াৰ কৰিব ক'লো আমাৰ প্ৰেম ইয়াৰ পৰাই আৰম্ভ হৈছিলে এইখন জেগাটোৰ পৰা আপোনাৰ চাৰ আমাৰ বৰপুখুৰী এই বৰপুখুৰী পাৰ পৰা আমি প্ৰথম ইয়াতে লগ কৰোঁ কলেজৰ পৰা আহি কলেজৰ পৰা ওলাই মই কলেজৰ পৰা আনিবলৈ যাওঁ তেনেকৈ আজি 9 বছৰ শেষ হোৱাৰ পাছত 10 বছৰত আমি বিয়া পাতিলোঁ এয়া মোৰ এইগৰাকীকে বিয়া পাতিলোঁ আকৌ দেই নেন্সি মিলি নামটো এতিয়া বিয়া পাতিলোঁ আমাৰ প্ৰথম প্ৰেম ইয়াৰ পৰাই আৰম্ভ হৈ চলিলে আৰু এতিয়া আমি যুগ্ম জীৱনলৈ আগবাঢ়িলোঁ লগত মোৰো আছিলে খালি মোৰ লগত এওঁৰো আছিলে এই বৰপুখুৰী পাৰতে আচলতে ক'ব গ'লে ৰ'ব 1 ছেকেণ্ড ভিডিঅ'টো পজ কৰিছোঁ দেই আকৌ দেখাই এইজনো আছিলে আমাৰ ইয়াত বিশেষকৈ এই ৰাণা বৰুৱা যে ব্লগাৰ তেওঁৰো প্ৰেম ইয়াৰ পৰাই আৰম্ভ হৈছে আমাৰ শিৱসাগৰ চব ল'ৰা ছোৱালীৰে প্ৰেম ইয়াৰ পৰাই আৰম্ভ হয় মানে মোৰ কথাও কৈছে আকৌ দেই প্ৰেম চবৰে ইয়াৰ পৰাই আৰম্ভ হয় ককাইদেউ বহুতবাৰ প্ৰেম হৈ গ'ল বহুতবাৰ শেষ হ'ল এতিয়া আকৌ আমি বিচাৰি ফুৰিছোঁ কোৰ্ট মেৰেজতে তাতো আমি চাইনটো আগতীয়াকৈ লৈ থৈছোঁ এডভান্সত লৈ থোৱা হৈছে আপোনালোকে খালি এটাই কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কেনেবাকৈ ছোৱালী এজনী পালে নিশ্চয় জনাব ফোন নাম্বাৰটো আমি কমেণ্ট ছেকশ্যনত দি দিম ইভিনিং ওলাই আহিলোঁ অলপ লগৰটোৰ আজি ইভিনিং অলপ পাৰ্টি দিম বুলি কৈছিলে সেইটো কাৰণে আমি অলপ ওলাই আহিছিলোঁ এই জুন স্কায়াৰ বুলি কয় ওচৰতে তাতে আপোনালোকক লৈ আহিছোঁ আমাৰ লগতে দেখাবলৈ ব'লকচোন কি কৰোঁ চাই থাকোঁ
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো আজি মানে গোটেই দিনটো আজি কি কৰিলোঁ আমি তাকে মই দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে অলপ উৎসাহ দিব আমাক আগলৈ আৰু ভাল ভাল ভিডিঅ' বনাবলৈ তাত আৰু ক্লিপ লোৱা নহ'ল বৰষুণ দিলে সেইটো টাইমত সেইটো কাৰণে জলদি গুচি আহিবলগীয়া হ'ল ফটো আৰু অলপ ক্লিক কৰাৰ কথা আছিলে ফটোকেইখনো ভালকৈ লোৱা নহ'ল